হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি গুৱাহাটী আহি আছোঁ। মই কেইটামান কাম আছে গুৱাহাটীত, ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ বুলি। কামো কৰা হ'ল, ভিডিঅ'টো হৈ গ'ল। তাৰপিছত এইকেইদিন মই কিবা এটা কামত বহুত ব্যস্ত হৈ আছিলোঁ, তো মই বাইকখন ওলাব হোৱা নাছিল। তাৰপিছত আজি মোৰ লগত আহি আছে কৌশিক কুমাৰ য়োগী, মোৰ চাইল্ডহুড ফ্ৰেণ্ড, ঘৰৰ ওচৰৰে হয়। আজি গুৱাহাটীৰ ফাৰ্ষ্ট যাম আমি ভি আই পিত। ইয়াৰ কৌশিক কুমাৰৰ কিবা কাম আছে, ই ৰ'ব তাতে। তাৰপিছত মই মালিগাঁও আহিম, মালিগাঁৱৰ পৰা মোৰ লগৰ এটা লৈ পিনি মই খানাপাৰা যাম। খানাপাৰাৰ কামটো কৰি আৰু কেইটামান কাম আছে, সেইকেইটা কাম যদি হয় আজি হ'লেই, আৰু যদি নহয় ৰাতি থাকি দিব লাগিব তাত। তো ভিডিঅ'টো চাওক। গাইজ, আজি মানে সম্পূৰ্ণ ভিডিঅ' হয়নে নহয় নাজানো বাৰু। কেমেৰাটো ইমান চাৰ্জ নাই আৰু ভিডিঅ'টো বহুত দীঘল হৈ গ'লে আপোনালোকে বৰিং পাব ভিডিঅ'টো চাই। তাৰপাছত হ'লেও কিমান দূৰ যায় চাই লওঁ, কেমেৰাৰ চাৰ্জ কিমান দেৰিলৈকে থাকে। তাৰপাছত হ'লেও আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব বাৰু, পাৰিলেতো ভালে গোটেইখিনি দেখাব। আৰু গোটেই দেখালেওতো ভিডিঅ'টো বহুত দীঘল হৈ যাব, গোটেই হ'লেও মানে পাৰ্ট 1, 2কে দিব লাগিব। তো চাই থাকক আপোনালোকে আৰু কমেণ্ট দিব ভিডিঅ' কেনে লাগিছে, আৰু ক'ত ক'ত ভুল হৈছে, ক'ত ভুল হোৱা নাই, নহ'লেতো গম নাপাম। নতুনকৈ ইউটিউবৰ জগতত আহিছোঁ, তো আপোনালোকে কমেণ্ট বক্সত জনাব কোনখিনিত কি কৰিব লগা আছিল, ক'ত ভুল হ'ল। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো নতুন আহিছে। তো সকলোখিনি কৰি দিব আৰু